হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিব আফ্ৰেডি। মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, অসম পুলিচৰ 20 তাৰিখে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব গোটেই অসমতে, নিশ্চয় আপোনালোকেও জানে চাগে। চ' মই আপোনালোকক ক'ব চেষ্টা কৰিম যে আপুনি যেতিয়া ৰিটেন টেষ্ট দিবলৈ যাব তো লগত কি ডকুমেণ্টছ লগত লৈ যাব লাগিব। চ' গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। হয়তো এইটো ভিডিঅ' চোৱাৰ পিছত বহুত ল'ৰা ছোৱালী কনফিউজ হৈ যাব যে আমাৰ এডমিট কিয় ডাউনলোড নহয়। যিহেতু হয়তো এনেকুৱা ল'ৰা ছোৱালী আছে যিহেতু এইবাৰ এপ্লাই কৰিছে, তেওঁলোকে এইবাৰ ফিজিকেল দিব বা দিছে, তেওঁলোকে ভাবিব যে আমাৰ ৰিটেনৰ এডমিট কিয় অহা নাই। চ' এইখন যিখন ৰিটেন এতিয়া বৰ্তমান অনুষ্ঠিত হ'ব, এইটো ৰিটেন যিসকল ল'ৰা ছোৱালীয়ে ফিজিকেল অলৰেডি পাছ কৰিছিলে আগতে, তেওঁলোকৰে এতিয়া ৰিটেন হ'ব। আৰু আপোনালোকে এতিয়া যিখিনি এপ্লাই কৰিছে বা যিখিনি ফিজিকেল দিছে, তেওঁলোকৰ ৰিটেন 24 এপ্ৰিলত হ'ব, ঠিক আছে। চ' এতিয়া 20 ফেব্ৰুৱাৰীত যিসকল ল'ৰা ছোৱালীৰ এক্সাম আছে, তেওঁলোকে কি ডকুমেণ্টছ লগত লৈ যাব লাগিব মই এই ভিডিঅ'ত ক'ব চেষ্টা কৰিছোঁ। যিহেতু আমাৰ এডমিট কাৰ্ডতে গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে যে আমি কি কৰিব লাগিব বা গোটেইখিনি কথা লিখা আছে। চ' এইখিনি কথা মোৰ ভাষাৰে মই প্ৰকাশ কৰিব চেষ্টা কৰিম। ভিডিঅ'টো ভালদৰে চাব। তাৰ আগতে যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, কৰি ৰাখিব, কাৰণ যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। তো বন্ধুসকল, প্ৰথমে ইয়াত কোৱা হৈছে যে আপোনালোকে যিটো চেণ্টাৰতে আপোনাৰ এক্সাম পৰিছে, নিশ্চয় আপুনি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিলে চাগে। চ' এডমিট কাৰ্ডত আপোনাৰ লিখা আছে যে আপোনাৰ কোনটো চেণ্টাৰত এক্সাম পৰিছে, নিশ্চয় আপোনালোকে গম পাব তাতে। আৰু সকলোৰে যিহেতু এক্সামটো পুৰা 11 বজাৰ পৰা অনুষ্ঠিত হ'ব, ঠিক আছে। এক্সামটো 11 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু ইয়াত কোৱা হৈছে যে 1 ঘণ্টাৰ আগত আপোনালোকে এক্সাম চেণ্টাৰ পাবগৈ লাগিব। হয়তো যিহেতু কৰোণা ভাইৰাছৰ বা COVID-19ৰ বাবে হয়তো তেওঁলোকে চেনিটাইজ কৰাব পাৰে বা কিবা কিবি টেষ্ট কৰাবও পাৰে। চ' সেইবাবে আপুনি 1 ঘণ্টাৰ আগত এক্সাম চেণ্টাৰ উপস্থিত থাকিব লাগিব, ঠিক আছে। সেইটো কথা ইয়াত উল্লেখ কৰিছে। আৰু লগতে কৈছে যে 2 নম্বৰ পইণ্টত কৈছে যে আপুনি লগত যিখন এডমিট কাৰ্ড বৰ্তমান ডাউনলোড হৈ আছে, যদি কৰা নাই কৰি লওক, সেই এডমিট কাৰ্ডখন আপুনি লগত লৈ যাব লাগিব প্ৰিণ্ট আউট কৰি, ঠিক আছে। আৰু ইয়াত কোৱা হৈছে যে আপোনাৰ এক্সামিনেশ্যন যিটো হল হ'ব বা আপোনাৰ এক্সাম যিটো চেণ্টাৰ ভিতৰলৈ সোমাব দিব, 20 মিনিটৰ আগতহে আপোনাক ভিতৰলৈ সোমাবলৈ দিয়া হ'ব। আৰু ইয়াত আৰু এটা কথা কৈছে যে এক্সাম ষ্টাৰ্ট হোৱাৰ 15 মিনিটৰ পিছত যদি আপোনালোকে যায়, তেন্তেহ'লে আপোনাক ভিতৰলৈ সোমাব দিয়া নহ'ব বুলিও ইয়াতে উল্লেখ কৰিছে। মানে এক্সাম যিহেতু 11টা বজাত ষ্টাৰ্ট হ'ব, চ' যদি আপুনি 11:15 পিছত যায়, তেন্তেহ'লে আপোনাক ভিতৰলৈ সোমাব দিয়া নহ'ব বুলি ইয়াত এই কথা উল্লেখ কৰিছে, ঠিক আছে। চ' আৰু এটা কথা কৈছে, 4 নম্বৰ পইণ্টত কৈছে আপুনি গৈ নিজৰ যিহেতু চিট এটা নম্বৰ থাকিব বা আপোনাৰ যিখন ৰোল নাম্বাৰ, আপুনি যিটো এডমিট কাৰ্ডত লিখা আছে ৰোল নাম্বাৰটো, সেই ৰোল নাম্বাৰটো আপুনি যিটো চেণ্টাৰত পৰিব, সেই চেণ্টাৰটোৰ ভিতৰলৈ সোমাওঁতে এখন বৰ্ড লাগি থাকিব। সেই বৰ্ডখনতে আপুনি গম পাব যে আপোনাৰ কোনটো ৰুমত পৰিছে। মানে আপোনাৰ ৰোল নাম্বাৰটো সেই বৰ্ডখনত লিখা থাকিব যে এইটো ৰিমানৰ পৰা ধৰক 1ৰ পৰা 100লৈকে 4 নম্বৰ ৰুমত, তাৰপিছত 100ৰ পৰা 200লৈকে 3 নম্বৰ ৰুমত, এনেকৈ তাত লিখা থাকিব বৰ্ড এখন। আপুনি সোমাওঁতে গম পাব। তেতিয়া আপুনি সেই নিজৰ এডমিট কাৰ্ডখন চাব যে আপুনি কোনটো ৰুমত পৰিছে। তেতিয়া আপুনি গৈ পেলাই সেইটো ৰুমত গৈ চাব যে আপোনাৰ ৰোল নাম্বাৰ যিটো, সেইটো বিচাৰি চাব। যিকোনো সকলো বেঞ্চিতে মাৰা থাকিব নিজৰ ৰোল নাম্বাৰ। চ' নিজৰ জেগাত গৈ আপুনি বহিব লাগিব বুলি ইয়াতে এই কথা উল্লেখ কৰিছে 4 নম্বৰ পইণ্টত, ঠিক আছে। চ' 5 নম্বৰ পইণ্টত কৈছে যে আপুনি এখন ID প্ৰুফ লৈ যাব লাগিব, যিখন অৰিজিনেল, য'ত আপুনি ID প্ৰুফৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। যিখন আধাৰ কাৰ্ড সেইখনো নিব পাৰে, পাছপৰ্টো নিব পাৰে বা ড্ৰাইভিং লাইচেঞ্চো নিব পাৰে, পেন কাৰ্ডো নিব পাৰে, ভোটাৰ IDও নিব পাৰে। মানে যিখন আপুনি ID প্ৰুফ নিব, সেইখন এনেকুৱা হ'ব লাগিব যিখন আপোনাৰ যিখন এডমিট কাৰ্ড, বৰ্তমান পুলিচৰ এডমিট কাৰ্ডখন আহিছে, সেইখনৰ সৈতে মিল থকা হ'ব লাগিব। মানে নাম চামবিলাক মিল থকা হ'ব লাগিব বা ফটোখনো মিল থকা হ'ব লাগিব। চ' তেতিয়াহে সেইখন ID প্ৰুফ বুলি ধৰা হ'ব, ঠিক আছে। আৰু সেইখন অৰিজিনেল আপুনি নিবই লাগিব, ঠিক আছে। তাৰপিছতে ইয়াত কোৱা হৈছে 6 নম্বৰ পইণ্টত কোৱা হৈছে যে আপুনি এক্সামিনেশ্যন চেণ্টাৰ হলত, চ' ইয়াত কোৱা হৈছে যে আপোনাৰ এক্সাম শেষ নোহোৱা পৰ্যন্ত আপুনি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব। যেতিয়ালৈকে আপোনাৰ এক্সাম দি কমপ্লিট নহ'ব, তেতিয়ালৈকে আপুনি বাহিৰলৈ ওলাই আহিব নোৱাৰিব। এই কথা উল্লেখ আছে। আৰু এটা কথা কৈছে যে আপুনি যিটো পেন ব্যৱহাৰ কৰিব, যিহেতু এইটো OMR বেছ হয়, ইয়াত আমি নিজে পেন লৈ যাবলৈও ইয়াত দিয়া হৈছে। মানে যদি আপুনি ব্লেক এণ্ড ব্লু এই দুটা পেনহে ব্যৱহাৰ কৰিব পাৰিব, ক'লা বা ব্লু কালাৰ, এই দুটা কালাৰৰ পেনহে আপুনি তাত ব্যৱহাৰ কৰিব পাৰিব। আৰু মনত ৰাখিব, পেনটো সদায় বল পেন নিব, যিখন আপোনাৰ এইটো কি বুলি কয়, জেল পেন নিনিব, কাৰণ জেল পেনে আপুনি বিয়পি যায়। সেইবাবে জেল পেন নিনিব, বল পেনহে নিব তালৈ, ঠিক আছে। তেতিয়া প্ৰব্লেম নহয়, যিহেতু এইটো কম্পিউটাৰত চোৱা হ'ব আৰু মানুহে নাচায়। চ' সেইবাবে যদি আপুনি জেল পেন নিয়ে, কিবা কাৰণত যদি বিয়পি যায়, আপুনি যিটো আপোনাক এনেকৈ গোল কৰিব, সেইটো যদি কিবা কাৰণত বিয়পি গৈ এনেকৈ গুচি গ'ল অকণমানকৈ, চ' সেইটো প্ৰশ্নই ৰিজেক্ট হৈ যাব। চ' সেইকাৰণে বল পেন নিব, ব্লেক বা ব্লু। মোৰ মতে আপুনি যদি ব্লেক কালাৰ নিয়ে বেছি বেষ্ট হ'ব, ঠিক আছে। তাৰপিছতে ইয়াত কোৱা হৈছে, এই যিটো 9 নম্বৰ পইণ্টত ইয়াত এটা কথা কোৱা হৈছে যে আপুনি যিখন এনচাৰ কি দিব বা যিখন এনচাৰ শ্বীট দিব বা যিখন বুকলেট দিব বা কুৱেশ্যন পেপাৰ দিব, তাত যিখিনি বস্তু ফিল কৰিব লাগিব, সকলো বস্তু আপুনি নিজে ভালদৰে চাই চিতি ফিল কৰিব লাগিব। তাত যদি কিবা ভুল হয়, সেইটো আপুনি জগৰীয়া হ'ব বুলি ইয়াত লিখা আছে। আৰু সেইখন ফিল কৰাটো বাধ্যতামূলক বুলি লিখা আছে। মানে তাত যিহেতু আমি কৈছোঁৱে যে কেনেকৈ ফিল কৰিব লাগিব, মই যিহেতু এটা ভিডিঅ' বনাইছোঁ যে এনচাৰ কেইখন কেনেকৈ ফিল কৰিব লাগে, অলপ হ'লেও আপোনাক আইডিয়া দিছোঁ কেনেকৈ আপুনি কৰিব লাগে। চ' সেইটো ভিডিঅ' যদি চাইছে, নিশ্চয় আপুনি পাৰিব। আৰু 10 নম্বৰ পইণ্টত এটা কথা কৈছে যে আপুনি লগত মোবাইল ফোন, স্মাৰ্ট ৱাটচ, কেলকুলেটাৰ বা এইবোৰ সামগ্ৰী আপুনি লগত লৈ যাব নোৱাৰিব, ঠিক আছে। যিহেতু ইলেক্ট্ৰনিক যিবোৰ গেজেট আছে, সেইবোৰ আপুনি লগত লৈ যাব নোৱাৰিব। যদি আপুনি গ্লাছ ব্যৱহাৰ কৰে, মানে আপুনি যদি চশমা পিন্ধে, সঁচাকৈ যদি আপুনি চশমা পিন্ধি থকা অভ্যাস আছে, তেন্তে হ'লেহে আপোনাক চশমা পিন্ধিবলৈ দিয়া
দিয়া হ'ব বা আপুনি এনেকৈ ধৰক ষ্টাইলিছ গ্লাছ পিন্ধি আপুনি ভিতৰলৈ সোমাব নোৱাৰিব মানে যদি আপুনি ধৰক লাগে আপুনি পিন্ধি থাকে তেতিয়াহে আপোনাক সেই চশমাখন পিন্ধি ভিতৰলৈ সোমাবলৈ দিয়া হ'ব ঠিক আছে আৰু ইয়াত আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে ভিতৰলৈ কি কি বস্তু আমাক লৈ যাব দিব ভিতৰলৈ লৈ যাব দিব আপোনাৰ পেনটো লগত লৈ যাব লাগিব পেঞ্চিল আৰু ইৰেজাৰ মানে আপুনি পেঞ্চিলডাল যিটো জোঙাৰ কৰে সেইটো মেচিনটো বা পেনটো মেচিনটো পেঞ্চিলডাল তাৰপিছত ফেচ মাস্ক চ' এনেধৰণে বস্তু লগতে আপোনালোকৰ আই কাৰ্ডছ বা ডেবিট কাৰ্ডছ ক্ৰেডিট কাৰ্ডছ মানে আমাৰ পইচাকেইটা লগতে আমাৰ যিটো আই ডি মানে ডেবিট ক্ৰেডিট কাৰ্ডছ এইবোৰ আছে এইকেইখন আমাক লগত লৈ যাব লাগিব আৰু আৰু লগতে পাছপৰ্ট চাইজ ফটো আপুনি লগত লৈ যাব লাগিব লগতে এডমিট কাৰ্ডৰ সহ ঠিক আছে আপুনি পাছপৰ্ট চাইজ ফটো 2-3 কপিমান লগত লৈ যাব আৰু লগতে আপোনাৰ যিখন এডমিট কাৰ্ড সেইখনটো আপুনি লগত লৈ যাবই লাগিব চ' এইখিনি কথাই মনত ৰাখিব এইখিনিয়ে মষ্ট ইম্পৰ্টেণ্ট আৰু ইয়াত এটা কথা কোৱা হৈছে যে আপুনি যদি বেগ চেগ লগত লৈ যায় তেন্তে হ'লে আপুনি ভিতৰলৈ সোমাব নোৱাৰিব এইটো কথা মনত ৰাখিব যিহেতু বেছি মানে মূল্যৱান সামগ্ৰী লৈ নাযাব ধৰক সোণৰ কাণফুল বা কিবা কিবি এনেকৈ সোণৰ আঙুঠি চাঙুঠি এইবিলাক কইনছ এইবিলাক ভিতৰলৈ সোমাব নিদিয়ে আপোনালোকে যদি থাকে এইবিলাক লৈ নাযাব এক্সাম দিবলৈ যাওঁতে মানে সোণৰ বস্তু বা এনেকুৱা দামী যিবোৰ বস্তু ইলেক্ট্ৰনিক গেজেটছ দামী এনেকুৱা লৈ নাযাব যিহেতু আমাক ভিতৰলৈ এইবিলাক বস্তু সোমাবলৈ দিয়া নহ'ব আৰু তাত এনেকুৱা মানুহ নাথাকে যে আপোনাৰ ৰেছপনচিবিলিটি ল'ব হয়তো দোকান কিছুমানত আপুনি থ'ব পাৰিব কিন্তু হয়তো 100% আপুনি গেৰাণ্টিৰ সৈতে থ'ব নোৱাৰিব চ' সেইবাবে বেছি মূল্যৱান বস্তু হ'লে আপুনি লগত লৈ নাযাব মেইন থিং হৈছে আপুনি নিজৰ আইডি কাৰ্ড এখন লৈ যাব এডমিট কাৰ্ডখন লৈ যাব বাছ আৰু একো বস্তু নালাগে আৰু বাকী যদিহে আপুনি ধৰক দূৰ হয় যেনে মোবাইলটো আপুনি নিবই লাগিব চ' তেতিয়া কিবা এটা আপুনি কৰিব লাগিব এইটো উপায় নাই যিহেতু এতিয়া ধৰক মই ধৰক যদি নগাঁৱৰ পৰা গৈ পেলাই মই গুৱাহাটীত যাওঁ মইতো মোবাইলটোতো নিবই লাগিব চ' মোবাইলটো থ'বলৈ সেনেকুৱা এটা মই সুবিধা কৰি ল'ব লাগিব তাতে এনেকুৱা এটা জেগা ঠিক আছে চ' মই আৰু এটা টিপছ অকণ দি দিছোঁ য'তে মোবাইলটো থয় যাৰ হাততে থয় সেই মানুহটোক ফটোকপি তুলি হোৱাটছআপত লগৰ এটাক দি থৈ দিব যদি কিবা কাৰণত সি পলাই যায় তাক ধৰিব পাৰিব ঠিক আছে চ' ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ